তো ৱেলকাম টু মাই নিউ ব্লগ আৰ চি ব্লগ স্বাগতম জনাইছোঁ আৰু পুৱাই আপোনালোকক জনাইছোঁ শত প্ৰণাম। তো আজি আমাৰ নাৰায়ণ পূজা তেওঁ এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। তো বলক কাম কৰি আছোঁ ৰ'ব যে আমাৰ মানুহ চোন তো গাইছ এইখিনি মানে আমাৰ পূজাৰ বস্তু যোগান এইখিনি মানে গোটেই আৰু পূজাৰ যি লাগে আছে আৰু ইয়াতে ঘৰটোত মানে পূজাখন মানে কৰা হ'ব। তো বলক ৰাতি ইয়াৰ ভিডিঅ'টো চাব। নাৰিকল লাৰু পূজাত পূৰা দিব নাৰিকল লাৰু গাঁৱত যিহেতু পূজা হ'লে এনেতো প্ৰায়ভাগ থাকে নাৰিকল লাৰু পায়স। তো বলক আৰম্ভ কৰোঁ গাইছ। ইফালে মাৰিলোঁ ভোগৰ কাৰণে গুড়া মিক্সিত আৰু ইফালে আছে আমাৰ কল দেখিছে পূৰা পকিছে আৰু ইফালে কাটি আছে বামুণে পূজাৰ ফল আৰু ৰাতি ভাতৰ কাৰণে ইফালে কাটি আছে চব্জি আলু পিঁয়াজ। তো বলক ৰাতি হৈ গ'ল আৰু ইফালে বামুণে মজাকৈ পূৰা পূজাৰ কাৰণে ৰেডি কৰিলে গোটেইখিনি বলক। আৰু ইফালে বনাই আছে পূজাৰ কাৰণে ভোগ খাব লাগিব দিয়া। আৰু ইফালে বামুণ পূজাত বহি গ'ল। তো গাইছ মজা লাগিছে মজা। আৰু ইফালে মানুহ গোটেইখিনি আহিলে ছাতি ৰাতি পূৰা জ্বলাই দিলোঁ গাইছ। পূজা শেষ হ'ল ইফালে আৰু ভাত তাত খাৱাৰ। তো বলক গাইছ ভিডিঅ'টো এইখিনিয়ে আছিল। কালি আৰু নাৰায়ণ পূজাত ভাত তাত খোৱালোঁ আৰু তো বেছি ভিডিঅ' কৰিব নহ'লাক। ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল পাইছে এটা লাইক কৰি দিব। তো বাই গুড বাই।